নমস্কাৰ। আমাৰ অসমীয়া সমাজত এটা নিয়ম প্ৰচলিত আছিলে খাদ্যাভাসৰ ওপৰত। নিয়মটো বহুতে অন্ধবিশ্বাস বুলি হাঁহিবও পাৰে, কিন্তু সেই অন্ধবিশ্বাসটোৱে আচলতে কিমানখিনি মানুহৰ উপকাৰ কৰিছে, কিছুমান অন্ধবিশ্বাস যে উপকাৰীও হ'ব পাৰে, সেই বিষয়ে আজি অকণমান কথা ক'বলৈ খোজা হৈছে। যেতিয়া আমাৰ সমাজত কিছুমান মানুহে আচাৰ্য বা গুৰুৰ ওচৰত শৰণ ল'বলৈ যায়, তেতিয়া গুৰুজনে বহুত নীতি নিয়ম শিকাই দিয়ে, কেনেকৈ থাকিব লাগিব, কেনেকৈ কি কৰিব লাগিব। মানুহজনে পুৱাৰ পৰা ৰাতি শয্যাত মানুহজনে পৰালৈকে গোটেই দিনটোৰ কাৰ্যক্ৰমসমূহ কেনেদৰে পালন কৰিব লাগিব, গোটেই কথাখিনি আচাৰ্য বা গুৰুৱে তেওঁক শৰণত দিয়ে, শিকাই দিয়ে। খাদ্যাভাসৰ সম্পৰ্কটো আচাৰ্যই শৰণ যিসকলে লয় তেওঁলোকক খুব গুৰুত্বপূৰ্ণ কথা কিছুমান কয়। তাৰে মাজত এটা হ'ল যে শৰণ নোলোৱা মানুহৰ হাতেৰে তোমালোকে কেতিয়াও একো নাখাবা, পানী এটুপিও নাখাবা। চাবলৈ গ'লে এইটো এটা সাংঘাতিক এটা অন্ধবিশ্বাস, কাৰণ পানী টুপি খালে বা বেলেগ বস্তু খালেনো কি হয় শৰণ নোলোৱা মানুহজনৰ পৰা? সেইটোতো তেনেকুৱা একো কথা নাই। তথাপি কিন্তু গুৰুৱে মানা কৰে। তাৰ কিছুমান বাস্তৱ ভিত্তিক নথকা নহয় আচলতে। আমি তাকে আজি ক'ব খুজিছোঁ। চাওক, আমি বাহিৰত কিমান খাই ফুৰোঁ, হোটেলতে হওক, বেলেগ ক'ৰবাতে হওক, সেই মানুহজনে কি ধৰণে কি পৰিৱেশত ৰান্ধিছে, কেনেকৈ খাদ্যখিনি প্ৰস্তুত কৰিছে, খাদ্যৰ গুণাগুণ সেইসমূহতো আমি একো নাজানো। কিন্তু যেতিয়া মানুহ এজনে শৰণ লয়, শৰণ লোৱা মানুহ এজনে তাৰ গোটেই নীতি নিয়মখিনি, থকা খোৱা মেলা গোটেইখিনি যিহেতু শিকাই দিয়ে আচাৰ্যই, গতিকে মানুহজনে জানে তেওঁ অন্ততঃ বেয়া বস্তু এটা কেতিয়াও আপোনাক নিদিয়ে, বেয়া বস্তু এটা কেতিয়াও খাবলৈ নিদিয়ে বা পৰিৱেশন নকৰায় আপোনাক। তেওঁ যিহেতু খুব নীতি নিয়মত থাকে, গতিকে শৰণ লোৱা মানুহজনে যিখিনি খোৱা বস্তু আপোনাক যাচিব, সেই খোৱা বস্তুখিনি নিঃসন্দেহে অলপ মানদণ্ড থকা, মানে অলপ ভাল ধৰণৰ হ'ব। গতিকে শৰণ লোৱা মানুহৰ পৰাহে খাদ্য খাবলৈ দিছিলে, শৰণ নোলোৱাসকলৰ পৰা খাদ্য খাবলৈ দিয়া নাছিল। বৰ্তমান সময়তো চিকিৎসকসকলে হওক বা খাদ্য বিশেষজ্ঞসকলে হওক, তেওঁলোকে প্ৰায় কয় বাহিৰৰ খাদ্য আপোনালোকে নাখাব, কাৰণ বাহিৰৰ খাদ্যৰ গুণাগুণটো ইমান উন্নত নহ'ব পাৰে, কোনে কি পৰিৱেশত বনোৱা ঠিক নাই। গতিকে বাহিৰৰ খাদ্য খাবলৈ মানা কৰা হয় প্ৰায়। ফাষ্ট ফুড বা জাংক ফুড বুলি যিটো কওঁ, এইবিলাক খাদ্য মানা কৰি দিয়ে খাদ্য বিশেষজ্ঞ বা ডক্তৰসকলক। গতিকে তেতিয়া গুৰুৱেও মানা কৰিছিলে, কিন্তু গুৰুৱে পাপ হ'ব, অশৰণীয়া মানুহৰ হাতেৰে খালে বা বাহিৰত খাই ফেলে পাপ হ'ব, এই ধৰণৰ ভয় খুৱাইছিলে। কাৰণ তেতিয়া মানুহবোৰ ইমান শিক্ষিত নাছিলে, তেওঁলোকক বেমাৰ আজাৰৰ বিষয়ে ইমান বেছি বুজাই কোৱাতকৈ এই পাপৰ ভয়টো সোমোৱাই দিছিলে। পাপৰ ভয়টো সোমোৱাই দিয়াৰ ফলত তেওঁলোকে সেই কামটোৰ পৰা বিৰত আছিলে। গতিকে কথাখিনি প্ৰায়ে মিলিছে, গুৰুৱে কোৱা কথাখিনি আৰু ডক্তৰে কোৱা কথাখিনি। কাৰণ বেলেগ হ'ব পাৰে, কিন্তু কথাখিনি ধুনীয়াকৈ মিলি গৈছে। তাৰমানে তেতিয়া তেওঁলোকে যিখিনি কথা কৈছিলে, খাদ্যৰ ওপৰত যিখিনি মন্তব্য ৰাখিছিলে বা নীতি নিয়ম ৰাখিছিল, সেইখিনি আজিও প্ৰযোজ্য হৈ আছে। সকলো ধৰ্মতে আছে, কাকো ঘৃণা নকৰিবা, সকলোকে সমান দৃষ্টিৰে চাবলৈ দিছে। অথচ গুৰুৱে সেই কথাষাৰো কয় শৰণত, সকলোকে সমান দৃষ্টিৰে চাবা। অথচ খোৱা বোৱাৰ ক্ষেত্ৰত কিন্তু কয় তোমালোকে শৰণ নোলোৱা মানুহৰ পৰা নাখাবা। আৰু তাৰ কাৰণটো হ'ল সেইটোৱে আচলতে, কাৰণ শৰণ নোলোৱা মানুহজনে কেনেকুৱা কি পৰিৱেশত, তেওঁ ইমান সচেতন নহয় যিহেতু খাদ্য বস্তুখিনি প্ৰস্তুত কৰি আপোনাক দিবহি, বা তাৰ আন্তৰিকতা নাথাকিব পাৰে। কিন্তু শৰণ লোৱা এজনৰ ক্ষেত্ৰত যিটো আন্তৰিকতা আপোনাক যাচিব, যিমান পবিত্ৰভাৱে যাচিব, সেইখিনি খাদ্য বস্তুৱে আপোনাক উপকাৰ কৰিব, কেতিয়াও ক্ষতি নকৰে। গতিকে দেখাত এইটো অন্ধবিশ্বাস নিচিনা লাগে, শৰণ নোলোৱা মানুহৰ পৰা খাবলৈ মানা কৰিছে, কিন্তু আমাৰ ভকতসকলেও সেই নিয়মটো মানে। প্ৰায়বিলাক ভকতে আমাৰ দেখা যায় যে শৰণ নোলোৱা মানুহে দিয়া পানী এগিলাচো নাখায়, বা অন্য বস্তু বাদে পানী এগিলাচো খাবলৈ তেওঁলোকে বেয়া পায়, থাকিলে তেওঁলোকে নোখোৱাকৈ থাকিব। এই বস্তুটোৱে বহুত মানুহক মই লক্ষ্য কৰিছোঁ বেমাৰ আজাৰৰ পৰা মুক্ত হোৱাত সহায় কৰিছে। আমাৰ মানুহবিলাকে আজিকালি য'তে ত'তে বাহিৰত যি টি খাবলগীয়া হয়। অৱশ্যে পৰিস্থিতিও তেনেকুৱাই আহি গ'ল। কৰ্মক্ষেত্ৰত বিভিন্ন ক্ষেত্ৰত মানুহ নিয়োজিত হৈ থাকিব লগা হোৱা হেতুকে ঘৰৰ পৰা বহুত আঁতৰত থাকিবলগীয়া হয়। গতিকে খোৱাৰ তাগিদাত যি টি খাদ্য কেতিয়াবা য'তে ত'তে খাবলগীয়া হৈ যায় ভোকত। গতিকে নানা ধৰণৰ বেমাৰ আজাৰে মানুহক লগ লোৱা দেখা গৈছে। কিন্তু আগৰ সেই অন্ধবিশ্বাস আচলতে বৰ্তমান সমাজৰ দৃষ্টিত অন্ধবিশ্বাস, সেই অন্ধবিশ্বাসটোৱে কিন্তু বহুত বেমাৰৰ পৰা মানুহক মুক্ত হোৱাত সহায় কৰিছিল। আমাৰ অঞ্চলত বহু মানুহ আছে, মোৰ ককা দেউতাও আছে, 104 বছৰ বয়সত ঢুকাইছিলে। ককা দেউতা জীৱনত কোনোদিন হস্পিটেললৈ গৈ পোৱা নাছিলে। এতিয়াও 80-85 বছৰীয়া মানুহে চাইকেল চলাই ধুনীয়াকৈ ঘূৰি ফুৰে, কোনো টেবলেট খাবলগীয়া হোৱা নাই তেওঁলোকে। সিদিনাখন এজন 80 বছৰীয়া মানুহে মোক সুধিছিলে, বোপাই মানুহে যে প্ৰেছাৰ উঠা বুলি কয়, প্ৰেছাৰ উঠিলে গাটো কেনেকুৱা লাগে? চুগাৰ উঠা বুলি, চুগাৰ বেছি হোৱা বুলি যে কয়, চুগাৰ বেছি হ'লে গাটো কেনেকুৱা লাগেও? এজন 80 বছৰীয়া মানুহে মোক সুধিছিলে। এই নীতি নিয়মখিনি মানি থকাৰ কাৰণে আচলতে তেওঁলোকে কোনো ধৰণৰ বেমাৰ পৰিবলগীয়া হোৱা নাই। যিমান ভোকতে নহওক, তেওঁলোকে কৰিবলৈ গ'লে খাদ্যবস্তু ঘৰতে প্ৰস্তুত কৰি লৈ যায়, তাত খায়গৈ, বাহিৰৰ খাদ্য একেবাৰে নাখায়। কিন্তু তেওঁলোকে বেমাৰ আজাৰ সম্পৰ্কে যিমান সচেতন, আচলতে তাতকৈ এই গুৰু বাক্যটো, গুৰুৱে যে শিকাই থৈ দিছিলে তেওঁলোকক য'তে ত'তে বা শৰণ নোলোৱা মানুহৰ হাতে খাব নাপায়, এই বাক্যটো মানিয়ে তেওঁলোকে বহুত বেমাৰৰ পৰা ৰক্ষা পৰিছে। চাবলৈ গ'লে অন্ধবিশ্বাস, কিন্তু অন্ধবিশ্বাসটোৱে বহুত বেমাৰৰ পৰা তেওঁলোকক বচাই ৰাখিছে। গতিকে আমাৰ সমাজত কিছুমান অন্ধবিশ্বাস যেন লগা কথা থাকিলেও আচলতে
সেইখিনিয়ে মানুহৰ বহুত উপকাৰ কৰি থকা দেখা গৈছে। আজি খাদ্যৰ ওপৰত থকা এই অন্ধবিশ্বাস, উপকাৰী অন্ধবিশ্বাসটোৰ কথা পাতিলোঁ। আৰু কেইটামান অন্ধবিশ্বাস আছে, এটা এটাকৈ আমি তেনেকৈ আলোচনা কৰি যাম উপকাৰী অন্ধবিশ্বাসৰ বিষয়ে। আজি ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, যদি বেয়া পাইছে ডিছলাইক কৰিব। ইমানতে ভিডিঅ'টো সামৰিলোঁ, ধন্যবাদ।